আজি তুমি মোক প্ৰথম লগ পাইছা আৰু আহিয়ে যে হাতখন মুঠি মাৰি ধৰিলা। হাতখনত মুঠি মাৰি ধৰা বহুত কাৰণ আছে, তোমাক মই পাছত বুজাই দিম। তোমাক মই লগ কৰিবৰ কাৰণে বহুত জোৰ কৰিব লাগে। মই তোমাক ধেৰ ধেৰ কৰিব লাগে আৰু তুমি মোক অকণমান অকণমানহে কৰা। কি মৰম আকৌ। হ'ব, ইয়াতে বহো আহা অলপ। মৰম, ভালপোৱা, বিশ্বাস এইবোৰ কৰিব লাগে, কিন্তু সীমিতভাৱে। কাৰণ বেছি মৰম কৰিলে সুবিধা পায়, বেছি আশা ভৰসা কৰিলে হেৰাই যায়, আৰু বেছি বিশ্বাস কৰিলে ঠগন খায়। কিন্তু ভালপোৱাবোৰ কমাই নিদিবা, নহ'লে জীয়াই থাকিব নোৱাৰিম। তুমি মোতকে অলপ চাপৰ আকৌ, গম পোৱা নে নাই? তুমি মোক চাপৰ বুলি ক'লেহে ভাল লাগে দেখোন। হলে কি হব ক, চাপৰ হলে কি হব ক, বাকী নিমিলিলেও মিলে আমাৰ দুয়োটাৰে মন। বলা হলে কি হব ক, বোকা হলে কি হব ক, বাকী নিমিলিলেও মিলে তোৰে মোৰে হিয়াখন। এইখিনি লোৱা, থেংক ইউ। ভালকৈ ৰাখিবা। মই মানে কিবা এটা ভাবি আছিলোঁ। নহয় মানে আমি আজি একে একে কালাৰ কাপোৰ পিন্ধি আহিছোঁ যে, সেইকাৰণে মানুহে আমাক লাভ বাৰ্ডছ বুলি ক'ব। হ'ব, মানুহৰ চকু এতিয়া আমাৰ তাতে নাই, ব'লা। এটা কাম কৰোঁ নেকি, কি? আমাৰ ঘৰলৈকে লৈ যাওঁ নেকি তোমাক? মাকো লগ পাবা, বাকো লগ পাবা। ধেইত, আজি নাযাওঁ। আজি যোৱাহেঁতেন ভাল আছিলে আৰু। নখ কেলে কামুৰি আছে? টেনশ্যন কি হৈছে তোমাৰ? পৰীক্ষা। তুমি ইফালে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পোৱা মানুহ আৰু মই গেধেৰি নাম্বাৰ 1। মোৰ কি হ'ব? কি হ'ব বাদ দিয়া, আৰু এই নখ কামুৰি নাথাকিবা। ছোৱালী মানুহৰ নখ অকণমান দীঘল থাকিলে ভাল লাগে। অ' তুমি মানে মোৰ নখকেইটা চাই আছা? কামোৰোতে চাইছোঁ। আচ্ছা, তোমালৈ মই বস্তু কেইটামান আনিছিলোঁ, পাহৰিছিলোঁৱে। চাবি, ৰিং আৰু কলম। এনেই দিয়া নাই, ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে কলম আৰু ঘৰটো তলা মাৰি যাবৰ কাৰণে চাবি। তেতিয়া মই সদায় লগতে থাকিম ন। তাকেহে, মইহে একো অনা নহ'ল। একো নাই, হ'ব দিয়া। আৰু তোমাৰ পৰীক্ষা পালেহি নহয়, কি হ'ব? পৰীক্ষাটো তাকেহে। বাছ আহিছে, ব'লা। বিহু ফাংচন হৈ আছে, ব'লা এবাৰ নাচি দিওঁ। হেই ঘৰলৈ যোৱা এইটো তোমালোকৰ ৰাস্তা নহয় জানো? বা ইমান মনত আছেনে? আছে, বাক থ'বলৈ আহিছিলোঁ এদিন তোমাৰ। অ'কে, মানে এতিয়া বাই বুলি ক'ব লাগে। তাকেহে, ক'ব লাগিব। বাই বাই। ৰ'বাচোন, ৰ'বলৈ আকৌ কি হ'ল? ইমান দেৰি থাকিলোঁ দেখোন। বৰ প্ৰেক্টিকেল আৰু লজিকেল কথাবোৰ কোৱা নহয়। হ'ব দিয়া, বাই। অ'কে, বাই। তুমি কিনো প্ৰেম কৰিছা? কি হ'ল আকৌ? নিজৰ গাৰ্লফ্ৰেণ্ডজনী মানুহৰ মাজত হেৰাই গৈছে, ভালকে বোলে গাত ধৰি এনো নাই। লাজ নালাগে নেকি হা?
লাজ কিহৰ কৰিব লাগে? প্ৰেম কৰিলে এইবোৰ মৰম কৰিবই লাগিব। মোক তুমি যেনিবা চুই আছা, তাতে কি হ'ল? প্ৰেম মানে ভৰি চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম। তুমি অহা মাহত পঢ়িবলৈ গুৱাহাটী যাবগৈ লাগিব আৰু বহুদিন লগ কৰিবলৈও নাপাম। যোৱাৰ দিনা ট্ৰেইনত উঠাবলৈ তুমিও ওলাবা, আকৌ এদিন লগ পাবা। একো নহয়, কাজিয়া কৰি থাকিম নহয়, সময়বোৰ সোনকালে পাৰ হ'ব। তুমি কাজিয়া কৰিলেও মৰম কৰিবলৈ কমাই নিদিবা আকৌ। কেতিয়াবা টকা পইচাৰ অভাৱ পাব পাৰা, কিন্তু যত্ন, মৰম, আদৰ, সন্মান এইবোৰৰ অভাৱ কোনোদিনে হ'ব নিদিওঁ। শান্তিৰ লগত টকাৰ কোনো সম্পৰ্কই নাই। টকাই অকল চাহিদা পূৰণ কৰে। সকলো শান্তি যদি টকাৰ দ্বাৰাই পোৱা গ'লহেঁতেন, তেতিয়া ভালপোৱাবোৰ দোকানত বিক্ৰী হ'লহেঁতেন। কি কৰি আছা? আপুনি কল কৰা ব্যক্তিজন বৰ্তমান ব্যস্ত হৈ আছে। অনুগ্ৰহ কৰি খন্তেক সময়ৰ পিছত কল কৰক। অহ, কি হ'ল আকৌ? নামাতো মই। নেমাতিবলৈ কি হ'ল আকৌ? কৈ থাকা ফোন নকৰা, ফোন নকৰা। আকৌ কৰিলেও যে এতিয়া কথা নাপাতা। দিনটোৱেতো কেই নম্বৰ ফোন? প্ৰথম ফোন। সেইটোৱেতো কথা। মানুহে প্ৰশ্নটো সুধিলে উত্তৰটো কি হ'ব? মানুহৰ কি আছে? তোমাৰ কি এইটো প্ৰথম ফোন? 10 নম্বৰ বা 6 নম্বৰ বা মিনিমাম 5 নম্বৰ? তাতে কি হ'লনো? সেইবুলি আৰু তোমাৰ লগত 24 ঘণ্টা কথা পাতি থাকিব নোৱাৰো নহয়। নালাগে। সেই এতিয়া কিয় ফোন কৰিছা? লগৰ ল'ৰা আছে, খেলা আছে, পঢ়া শুনা আছে, আৰু কিমান যে কি কাম আছে। নালাগে। এতিয়ানো কিয় টাইম ৱেষ্ট কৰি আছা? যোৱা পঢ়াগে। ভালকে কথা পাতিবলৈ ফোন কৰিছোঁ, তুমি আকৌ এনেকুৱা কৰিছা। না, মোৰ মন নাই কথা পাতিব। মন নাই? কিনো এনেকুৱা সৰু ছোৱালীৰ নিচিনা কৰা? মই সৰুৱেতো তোমাতকে। মোতকেহে সৰু। তুমি একেবাৰে বাচ্চা নহয় ন? ভেমো দেখাব নোৱাৰোঁ, ঠেহো লাগিব নোৱাৰোঁ। মোৰোতো মন এটা আছে, মোকো কেয়াৰ লাগে, মোকোতো এটেনশ্যন লাগে। মইতো তোমাক কৰোৱেই, কোৱা নাই নকৰোঁ বুলি। কেতিয়া কৰিছা? কিন্তু এই ক্লাছ 9ৰ ছোৱালীৰ নিচিনা কিয় কৰিছা? কি হ'ল আকৌ? একো নাই। কিমাননো আৰু এতিয়া ভেম দেখাম? লাভ নাই। ৰ'বা, ভিডিঅ' কল কৰি আছোঁ। নালাগে, থেংক ইউ। মোৰ চাবলৈ মন নাই। সেইকাৰণে কওঁ, কৰিলেও দিগদাৰ, নকৰিলেও দিগদাৰ। হ'ব, যোৱা, শুই থাকা, যোৱা। মোৰ পঢ়িব আছে। কাইলৈ কিবা ইম্পৰ্টেণ্ট ক্লাছ এটা আছে, তাৰ বাবে অলপ প্ৰিপেৰেশ্যন কৰিবলগীয়াও আছে। তো ফোনটো কৰিছা কিয়? তোমাৰ মাতষাৰ শুনিবলৈ। অ'কে, বাই। কি বাই? ভালকৈ কোৱা। না, ক'বলৈ একো নাই। ক'বলৈ একো নাই? কোৱা। কি? লাভ ইউ। হেই, ছেম টু ইউ। ভালকৈ কোৱা, লাভ ইউ টু কোৱা। এই ক'লা ন নিজকে নিজে লাভ ইউ বুলি, তো নিজকে নিজে লাভ ইউ টু বুলি কৈ থৈ দিয়া। হ'ব, মই ক্লাছ 9ৰ ছোৱালী নহয় লাভ ইউ টু বুলি ক'বলৈ। ছোৱালীজনীৰ পৰা নোৱাৰিম আৰু। বাই। অ'কে, চৰি, আই লাভ ইউ টু, বাই। তুমি ইমান দূৰলৈ যাবাগৈ, আমাৰ সম্পৰ্ক শেষ হ'ব নেকি বাৰু? সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় মানুহৰ খং, অহংকাৰ, আত্মসন্মান আৰু মানুহৰ বেয়া ব্যৱহাৰৰ কাৰণে।